নমস্কাৰ সকলো প্ৰিয়সকে মই মনিকা মোৰ নতুন এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি নেপালত যাব ওলাইছোঁ। নেপালত কিয় যাম আপোনালোকৰ ভিডিঅ'টি চালে গম পাব। ভিডিঅ'টি চাই থাকিব আৰু আপোনালোক সকলোৱে দেখুৱাব চেষ্টা কৰিম তাত কি হয় কি নহয় সকলোখিনি। তেন্তে ব'লক ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু এতিয়া ওলাই উঠি লগ পাই আছোঁ। পিনে আহিলোঁ। আমি এতিয়া ৰঙিয়া ষ্টেচনলৈ যাই আছোঁ। ৰঙিয়া ষ্টেচনত 3টা বজাত ট্ৰেইন আছে। এতিয়া যাই লওঁ। কথা গাড়ী বাইক চাইকেল আমি ৰঙিয়া ষ্টেচন আহি পাই গ'লোঁ। আমি ষ্টেচন আহি পালোঁ। আধা ঘণ্টা আছে আহিব নাই সময় Papa ini ada sih. Papa gusi jak deh. Papa gusi jak apa? Utpat saya jadi. আমি শিলিগুড়ি পালোঁ 11টা বাজিলে পালোঁ। এতিয়া সোনকালে থাকিম কি হয় আছে আৰু বাকী কিবাকৈ ৰুম এটা পাই গ'লোঁ বিচাৰি। গুড মৰ্ণিং। আমি এতিয়া ৰুমৰ পৰা যাব ওলাইছোঁ। কালি ৰুমতে থাকিলোঁ ৰাতি হোটেলত। আগুনে খালা গুড মৰ্ণিং কৈ দিয়া। আৰু এতিয়া ডাক্তৰৰ ওচৰলৈ যাম। এতিয়া আমাৰ বাবুৰ চকুৰ অলপ প্ৰব্লেম হৈ আছে, সেয়ে আমি এতিয়া নেপালত মেচি হস্পিটেললৈ যাম। তাত বাবুৰ চিকিৎসাৰ কাৰণে ডক্তৰক লগ ধৰিম। আৰু তাৰ জন্মৰ এমাহৰ পিছৰ পৰা আমি গম পাইছিলোঁ চকুটোৰে পানী বৈ থাকে। চকুৰে কাষৰ ৰগডাল ব্লক হৈ আছিলে আৰু এতিয়া নেপাল আহিছোঁ। ইয়াতে দেখক ভাল বুলি কৈছে মানে আহিলোঁ। তেন্তে ভিডিঅ'টি চাই থাকিব আৰু তাত কি হয় সকলোখিনি দেখাবলৈ চেষ্টা কৰিম।
গাড়ীৰ পৰা নামিলোঁ। গাড়ীৰ পৰা নামি আমি বেটাৰী গাড়ীত উঠিছোঁ। বেটাৰী গাড়ী দি আমি হস্পিটেলত যাম, নেচি হস্পিটেলত যাম। দেখুৱাই দিছোঁ। আৰু ৰাতিপুৱা খোৱা নাই বাবু কাষত দেখুওৱা হ'ল। হস্পিটেল মেচি নেত্ৰালয় এইখনত কৈছে বাবুৰ নহ'ব, এতিয়া যাব লাগিব বিৰাটনগৰলৈ। আমি এতিয়া আজি বিৰাটনগৰলৈ যাম, 4 ঘণ্টা লাগিব ইয়াৰ পৰা। এতিয়া গৈ তাতে আৰু ডক্টৰে অপাৰেশ্যন কৰিব লাগিব বুলি কৈছে। বাবুৰ নাৰ্ভ ব্লক হৈছে, সেইকাৰণে আমি বিৰাটনগৰ গৈ তাত অপাৰেশ্যন কৰি কালি অপাৰেশ্যন হৈ যাব বুলি কৈছে। এতিয়া আমি ইয়াতে আহিছোঁ এখন হোটেলত, ইয়াতে ভাত পানী খাই আমি ভাত খাই বিৰাটনগৰ গুচি যাম। এয়া আমাৰ বাবু মোবাইল চাই আছে। বাবু এতিয়া ভাত খাব গৈ আছে। এয়া বাবু, এখন হোটেল ধুনীয়া হোটেল, ইয়াত বিয়া চিয়া হয়। এতিয়া আমি বিৰাটনগৰ IC হস্পিটেলত আহিলোঁ আৰু 10টা বজাতে গাড়ীত উঠিছিলোঁ। 2টা বজাত গাড়ীৰ পৰা নামি আকৌ এইখিনি বেটাৰী গাড়ীৰে আহিলোঁ আৰু এতিয়া ইয়াতে ৰখি আছোঁ। এওঁ গৈছে কথা পাতিবলৈ। তাৰপিছত মোবাইলত নেটৱৰ্ক নাই, ঘৰতো ফোন কৰিব পৰা নাই। আছোঁ ভাল লাগে। এতিয়া আমি আছোঁ বিৰাটনগৰ IC হস্পিটেলত। আমি 10টা বজাতে গাড়ীত উঠিছিলোঁ আৰু 10টা বজাৰ পৰা আহি 2টা বজাত পালোঁ। তাৰপিছত 2টা বজাত আমি বাছ ষ্টেচন পালোঁ, বিৰাটনগৰ বাছ ষ্টেচন। আৰু তাৰ পৰা এইখিনি বেটাৰী গাড়ীত আহিলোঁ, 5 কিলোমিটাৰ হ'ব। আৰু এতিয়া বাবুক দেখুৱাবলৈ নিছে কাকাক, আৰু এজন গাৰ্জেন যাব পাৰে, সেয়ে কাকালৈ দিছে। মই যোৱা নাই, মই ইয়াতে বহি আছোঁ। গাটো খুব বেয়া লাগিছে আৰু ইমান দূৰলৈ অহা অভ্যাস নাই, সেইবাবে ডাক্তৰে কি কয় শুনি লওঁ, তাৰপিছত আপোনালোকক জনাই আছোঁ। আমি যোৱাকালি নেপালতে হোটেলত থাকিলোঁ আৰু এতিয়া যাব ওলাইছোঁ। এতিয়া আমি NGP যাম, NGP যাম। তাৰপিছত ট্ৰেইন পাম কিজানি ন? ট্ৰেইনৰ টিকেট কাটি থোৱা নাই, যাই কিনে টিকটটো কাটিম। এতিয়া যাম আৰু হেল্ল' জন্মনি যাব কৈ আছে। আৰু আমি জোনমণিক চকু দেখাবলৈ আহিছিলোঁ, কিন্তু চকুৰ 2টা ঔষধ দিলে, অপাৰেশ্যন কৰিব লাগিব বুলি কৈছিল। কিন্তু আজি এতিয়া নেপালৰ পৰাই গুৱাহাটী অভিমুখে ওলালোঁ। এতিয়া ঘৰত যাম। আমাৰ জোনৰ চকুৰ অপাৰেশ্যন কৰিব দিছিলে, কিন্তু ডক্টৰ এজনে ক'লে এতিয়া অপাৰেশ্যন কৰিলে ডাঙৰ হ'লে আকৌ হ'ব, গতিকে 15 বছৰমান বয়সত অপাৰেশ্যনটো কৰি ল'ব দিছে। এতিয়া মেডিচিন দিছে, কমিব বুলি কৈছে। এতিয়া চাই লওঁ, যদি কমে ভালৰে কথা, আৰু নকমিলে অপাৰেশ্যন কৰিব লাগিব বোলে ডাঙৰ হ'লে। আমি এতিয়া যাই থাকোঁ, চাই থাকিব।
আমি এতিয়া যি ঠাইত আছোঁ এই ঠাইখনৰ নাম দবকাত আছোঁ বৰ্তমান আৰু হোটেল এখনত আহিছোঁ কিবা খাই লওঁ উঠি গাড়ীত উঠিম আৰু পইচা কথাটো কোৱাচোন ইণ্ডিয়াৰ পইচা আৰু নেপালৰ পইচা আমাৰ 100 টকা ইয়াতে 160 টকা কি দিছে ভাল লাগছে নাই মামু মেনুকে বেয়া লাগে নাই Jalanya tidak di sini. নেপাল পাৰ হৈ আহিলোঁ আৰু আমি ভাৰতবৰ্ষৰ এতিয়া বাছত উঠিছোঁ আকৌ আৰু 1 ঘণ্টা আছে 1 ঘণ্টাৰ পিছত আমি চিলিগুৰি পাম তাৰপিছত ট্ৰেইনত উঠিম আৰু মোবাইলত নেটৱৰ্ক আছিলে তলৰ বৰ্ডাৰ পাৰ হোৱাৰ লগে লগে মোবাইলৰ নেটৱৰ্ক আহিব দেখা পালি ফুমে আছে আৰু বৰ্তমান আছোঁ শিলংগুৰিত আৰু লাগে কিনি লওঁ আমি ভাত খালোঁ আৰু এতিয়া কিনি পেলাই দিম বাছা এনে এই যাই থকা ট্ৰেইনত দলে মাত দিম ঝালমুড়ি ঝালমুড়ি মুড়ি আবে মুড়ি ঝালমুড়ি কই যাবা মুড়ি আবে মুড়ি আমি এতিয়া ৰঙিয়া ষ্টেচন পাই গ'লোঁ আৰু এতিয়া ঘৰলৈ যাম গাড়ী আহিছে 2টা বজাতে শিলিগুৰিত গাড়ীত উঠিছিলোঁ এতিয়া 11:30 বাজিলে আৰু বাকে পাম আৰু আমাৰ গাড়ী আহি পালে আমি ঘৰলৈ যাই আছোঁ আৰু ভিডিঅ'টো ইমানটা সামৰি মাৰিলোঁ খাই যাই আছোঁ আমি এতিয়া অলপ ভিডিঅ' কৰি দেখাইছোঁ চাব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব গুড নাইট বাই বাই